ৰাৱণ কবি মৌচুমী হাতীবৰুৱা। যদি কওঁ ৰাৱণ মোৰ প্ৰিয় পুৰুষ, মই জানো তোমালোকে মোলৈ শিলগুটি দলিয়াবা, ঘৃণাৰে থুৱাই দিবা মোৰ মুখত, কাৰণ এইখন ৰামৰ দেশ। ৰামৰ দেশত ৰাৱণ নিষিদ্ধ দানৱ। ইয়াত ৰাৱণৰ ছবি আঁকিলেও নিৰ্বাসিতা হয় নাৰী, দিব লাগে অগ্নি পৰীক্ষা। তথাপি মই বাৰম্বাৰ প্ৰেমত পৰোঁ ৰাৱণৰ। ৰাৱণৰ পুৰুষত্ব আৰু স্বাভিমান মোৰ প্ৰিয় বিষয়। সপোনৰ দিক্সৌবাটত ৰাৱণ এক স্বপ্নাতুৰ চাতক চৰাই। দেশ দেশান্তৰ পাৰ হৈ উৰি আহিব পাৰে যি প্ৰিয় নাৰীৰ সন্ধানত। সীতাৰ শৰীৰৰ সুগন্ধি বিচাৰি ব্যাকুল হোৱা নাছিল ৰাৱণ, অতিক্ৰম কৰা নাছিল মৰ্যাদাৰ লক্ষ্মণ ৰেখা। সীতাৰ বাবে জীৱন দিয়াজন ৰাৱণ, সগৰ ভাষী তাক বনত মেলাজন ৰাম। হাৰিও জিকাজন ৰাৱণ, জিকিও হৰাজন ৰাম। মোৰ প্ৰিয় পুৰুষবোৰৰ মাজত মই বিচাৰি ফুৰোঁ এজন ৰাৱণ, প্ৰাজ্ঞ প্ৰবুদ্ধ প্ৰেমিক ৰাৱণ। আৰু অৱশেষত ৰামৰ ভীৰুতা আৰু ভণ্ডামিত মুখ ঠেকেচা খাই উভতি আহোঁ। ক'ত আছা তুমি ৰাৱণ? হে মোৰ প্ৰিয় পুৰুষ, হৃদয়ৰ তপস্বী, প্ৰেম আৰু সৌন্দৰ্যৰ উপাসক। ৰাৱণ ৰাৱণ, মই যে তোমাৰ আজন্ম প্ৰেয়সী।